এতিয়া কথাটো হ'ল কি, এই স্কুলৰ দিনলৈ মাজে মাজে মনত পৰে। আমাক স্কুলত আগতে কি 2 টকা এটা দিছিলে মাহঁতে। সেই 2 টকাটোতে বা 5 টকাটোতে আমি চানা তানা খাই টিফিন টাইমটো আমি পাৰ কৰোঁ, হয়নে? আৰু এই 10 টকীয়া আইচক্ৰীম এটা খাবৰ কাৰণে কিমান কাকতি ধৰিব লাগে, কাৰণ দেউতাহঁতৰ পইচা নাথাকে নহয় ইমান। আজিৰ নিচিনা মানুহৰ পইচা নাছিলে নহয় আগতে। গতিকে হিচাপৰ পইচাকেইটা 10 টকা এটা খৰচ কৰিবলৈও কিমান চিন্তা। কলেজত যাওঁতে আমাক 10 টকা বা 20 টকা দিয়ে, তেনেকুৱা কথা। তাৰে যদি আমি 5 টকা ৰিক্সাত দিছোঁ, 5 টকা আমি গোটাই থওঁ, কাৰণ আমাৰ বয়স হ'ল নহয় এতিয়া। তাৰপিছতো সেই ডেকা ডেকা ল'ৰা ছোৱালীবিলাকে ছ'চিয়েল মিডিয়াত ইমান বেয়াকৈ কথা কয়, কথা ক'বই নোৱাৰি, গোটেই টিঙিৰ তোলা তাহাঁতৰ। এতিয়া যি কি নহওক, ল'ৰাই সুধিলে গৰম আইচক্ৰীম খাবি নেকি, মইতো এইটো খাইহে ভাল পাওঁ। যিমানে দামী নহওক, মোক এই 10 টকীয়া আইচক্ৰীমটোহে লাগে। গতিকে এইটো আজি গৰমৰ কাৰণে খালোঁ, চবকে দেখুৱাই পেলাই দেই।